হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকলৈ মই লৈ আহিছোঁ দহি বৰাৰ ৰেচিপি। একেবাৰে ছফ্ট দহি বৰা। আপোনালোকে দহি বৰা সকলোৱে খাইছে কৈ ভালে পায়। মই কেনেকৈ বনাম আজি শিকাম। যদি মোৰ ৰেচিপিটো ভাল পায় আপোনালোকেও তেনেকৈ বনাই চাব। চাওক একেবাৰে ছফ্ট দহি বৰা। একেবাৰে এইটো পদ্ধতিত বনালে ছফ্ট হয়। মই প্ৰথমে উৰদ দাইল ল'লোঁ একাপ, সেইখিনি মই গোটেই ৰাতি তিয়াই থলোঁ। অলপ নিমখ, আদা এডোখৰ, জলকীয়া কেইটামান আৰু দৈ লাগিব আপোনালোকক। আৰু এই তেতেলী পানীত মই অলপ টমেটো চচ দি লৈছোঁ কালাৰটো ভাল আহিবলৈ। আৰু এইখিনি আছে জিৰা আছে, আপোনাৰ চাট মছলা আছে, জালুক গুড়ি আছে, ৰং গুড়ি আছে। প্ৰথমে মই অভাৰনাইট তিয়াই থোৱা উৰদ দাইলটো মিক্সিত মাৰি ল'ম। তাত মই আদা আৰু জলকীয়া দিও দি দিছোঁ। পেষ্টটো এনেকৈ অকণমান দিগদাৰ পালে আপোনালোকে অলপ পানী দি ল'ব, তেতিয়া পেষ্টটো ধুনীয়াকৈ হয়। মই অলপ অলপকৈ দি দিলোঁ, একেচাতে দিলে মিক্সিটো কষ্ট হয়। এইটো চাওক এটা ধুনীয়া পেষ্ট ৰেডি হৈ গ'ল মোৰ। খুব এইটো ঢিলাও নকৰিব, খুব বেছি ডাঠো নকৰিব। মই যেনেকৈ ৰাখিছোঁ আপোনালোকে দৈটোত কেইচামুচমান চেনি দি পেলাই সেইখিনি লাহে লাহে মিলাই পেলাই অলপ দেৰিৰ কাৰণে আপোনালোকে থৈ দিব। এইটো কিন্তু আপোনালোকে দৈটো কেতিয়াও মিক্সিত নামাৰিব। বহুতে মই শুনো যে মিক্সিত মাৰি দিলে দৈটো পনীয়া হৈ যায়। মই পিচি থোৱা উৰদ দাইলখিনি এটা বলত উলিয়াই ল'লোঁ। ইয়াত আপোনালোকে সামান্য পৰিমাণে পানী দিব পাৰিব, এইটো অলপ বেছি ডাঠ লাগিছে। আপোনালোকে স্পেটচুলা দিও এইটো খুব মিলাব পাৰিব। এইটো মিক্স কৰোঁতে আপোনালোকে যোনটো চাইডে কৰিছে একে চাইডেই কৰিব, উল্টা পুল্টাকৈ নামাৰিব। এটা যিটো চাৰ্কুলত ঘূৰাইছে সেইটোতে কৰি ৰাখিব। মই অৱশ্যে ব্লেণ্ডাৰ দি কৰোঁ, মই ব্লেণ্ডাৰ দি ভাল পাওঁ। মোৰ মতে বেছি ছফ্ট হয় যেন লাগে। আপোনালোকৰ যদি ব্লেণ্ডাৰ আছে ব্লেণ্ডাৰ দি মাৰিব, নহবা হুইস্কাৰ বা খুব ফিটিব লাগিব। কিন্তু এইটোত এয়াৰ ভৰাব লাগে আচলতে। এইটো ফিটি ফিটি যিমান এয়াৰ ভৰাব সিমানেই এইটো ফ্লফি হ'ব। এনেদৰে ব্লেণ্ডাৰ মেচিন দি মাৰিলোঁ মই। মোৰ এতিয়া এইখিনি ৰেডি হৈ গ'ল। তাত মই জিৰা কেইটামান দি দিছোঁ, তাৰ ফ্লেভাৰটো ভাল আহিব। অলপ নিমখ দিলোঁ ইয়াত। তাৰপিছত আপোনালোকে এইখিনি ৰেডি হৈছে নে চাবলৈ পানী অলপ ল'ব, তাত এটা ইয়াৰ টোপাল দি চাব। যদি এইটো ডুবি নাযায় জানিব আপোনালোকৰ এইটো ৰেডি হৈ গ'ল। মই তেল গৰম কৰি ল'লোঁ, তাত মই চামুচৰে দিছোঁ। এইটো খুব বেছি আপোনালোকে হাই ফ্লেমতো নিদিব, একেবাৰে ল'ও নিদিব। আপোনালোকে চামুচে নিদিলে হাতেৰেও দিব পাৰিব। মই দুটা পদ্ধতিৰে দেখাই দিম। এইটো চাওক এতিয়া ইয়াত ফুলি ফুলি আহিছে। ইয়াত কোনো বেকিং চ'ডা, বেকিং পাউডাৰ একোৱে নালাগে। ইয়াত যিটো উৰদ দাইল আছে ন, উৰদ দাইলৰ কাৰণেই ফুলি যায়। এয়া চাওক মোৰ কি ধুনীয়াকৈ ফুলি একেবাৰে ছফ্ট হৈ গৈছে। এনেকৈ গল্ডেন ব্ৰাউন হ'লে এইখিনি নমাবলৈ হৈ যায়। মই এতিয়া এইখিনি নমাই ৰাখিম। বৰাটো ভাল হৈছেনে বাৰু? একদম ছফ্ট হয় এইটো চিষ্টেমত কৰিলে। কালাৰো ধুনীয়া আহিছে। এটা পাত্ৰত ৰাখি ল'ব প্ৰথমে। তাৰপিছত মই এতিয়া আপোনালোকক হাতেৰে দি দেখাম। হাতেৰে দিয়াৰ আগত আপোনালোকৰ হাতখন পানীত তিয়াই ল'ব, তেতিয়া আৰামত এৰাই যাব। মোৰ এতিয়া চাওক বৰাটো ৰেডি হ'ল। কিমান ছফ্ট হৈছে দেখিছে। মই এটা ভাঙি দেখুৱাই দিছোঁ আপোনালোকক। একেবাৰে ছফ্ট হয়। তাৰপিছত আপোনালোকে অলপ গৰম পানী ল'ব, খুব উতলাও নহয়, একেবাৰে ঠাণ্ডা নহয়, কুহুমীয়া পানীত মই জিৰা দিছোঁ অলপমান, জিৰা গুড়িও দিছোঁ, অকণমান জালুক গুড়ি দিছোঁ, নিমখ অলপমান দিছোঁ, তাত মই ক'লা নিমখ দিছোঁ। গোটেই পানীখিনি মিক্স কৰি মই তাত বৰাকেইটা দি দিম। এইখিনি আপোনালোকে আধা ঘণ্টা এঘণ্টা যিমান দেৰি পাৰে তিয়াই থ'ব। এতিয়া আপোনালোকে দেখিছেনে বাৰু এইটো বহি নাই যোৱা ন? ওপৰে ওপঙি তিতিব কেনেকৈ মই ৰ'ব, মই আপোনালোকক এটা বুদ্ধি শিকাই দিছোঁ। এনেকৈ ওপঙি থাকিলে
এইখিনিতে ডুবি থাকিব লাগিব। উপঙি থাকিলে আপোনালোকে হেৰি কৰিব, এখন প্লেট ল'ব, প্লেটখন দি বৰাকেইটাৰ ওপৰত দি তাত এটা প্ৰেছ দিবৰ কাৰণে বাতিত মই অলপ পানী দিছোঁ, তেতিয়া উপঙি থকা বৰাকেইটাও তলত সোমাই ভালকৈ তাত পানীখিনি সোমাব। এতিয়া যে মই আগতে দৈখিনিত চেনি দি থৈ দিছিলোঁ, খুব আপোনালোকে ফিটিব, ফিটি এতিয়া ডখৰ হৈছে ন, তাক স্মুথ কৰিব লাগিব আমি। খুব এইদৰে ফিটি থাকিব। তাত মই জিৰা কেইটামান দি দিছোঁ, ফ্লেভাৰটো ভাল হয় তাৰ। এনেকৈ ফিটি থাকিলে এইটো কোমল হৈ যাব। এয়া চাওক, এটা ধুনীয়া পেষ্ট ৰেডি হৈ গ'ল দৈ। মিক্সিত মাৰিলে পনীয়া হ'ব, আপোনালোকে মিক্সিত নামাৰিব। এতিয়া চাওক, মোৰ দহি বৰাকেইটা হৈ গ'ল। তাৰপৰা আপোনালোকে সামান্য প্ৰেছ দি পানীটো উলিয়াই দিব, একেবাৰে বেছি জোৰ নিদিব, ভাঙি যাব নহ'লে। অলপ প্ৰেছ দি পানীকেইটা দহি বৰাকেইটা উলিয়াই থ'ব। তাৰপিছত এতিয়া দৈখিনি যে ৰেডি কৰিছিলোঁ, এতিয়া ডেক'ৰেশ্যনৰ টাইম। ওপৰত দৈখিনি দি দিব। মোৰ দৈখিনি দি ৰেডি হৈ গ'ল। তাতে মই তেতেলী আৰু তাৰ অলপ টমেটো চচ দি পেলাই কালাৰটো ভাল আহিবৰ কাৰণে মই দি লৈছোঁ, নহ'লে তেতেলী পানীও দিব পাৰে। তেতেলী পানীৰ কালাৰটো মোৰ অকণমান ভাল নালাগে, সেইটো কাৰণে মই তাত অলপ টমেটো চচ দি দিছোঁ। আৰু মোৰ এতিয়া এইটো চিনত মই পদিনা নাপালোঁ, গতিকে মই অলপ দৈত গ্ৰীণ কালাৰ দি ডেক'ৰেশ্যন কৰিবৰ কাৰণে গ্ৰীণ কালাৰ দৈতে দি লৈছোঁ। আপোনালোকে পদিনা চাটনিটো দিব, বেছি ভাল লাগে খাই, গোন্ধটো ভাল লাগে। মই অৱশ্যে পদিনা নাপালোঁ। তাৰ ওপৰত মই জিৰা গুটি কেইটামান, তাত চাট মছলা অলপমান দিছোঁ, অলপ জালুক গুড়ি দিছোঁ ওপৰত, আৰু জিৰা পাউডাৰটো মই ওপৰত দি দিছোঁ। জিৰা পাউডাৰটো আপোনালোকে দিব, দিলে বেছি ভাল লাগে গোন্ধটো। মোৰ এতিয়া চব দি ৰেডি হৈ গ'ল। লাষ্টত আপোনালোকে ওপৰত অলপ ক'লা নিমখ ছটিয়াই দিব। লাগিছেনে ডিলিচিয়াছ? মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। আপোনালোকেও বনাব, মোলৈ ফটো পঠিয়াব। মোলৈ বহুতে হোৱাটছএপত ফটো পঠিয়াই আছে তেওঁলোকে বনোৱা ৰেচিপি। এদিন মই আপোনালোকে বনাই পঠোৱা ফটোবিলাকৰ এটা ভিডিঅ' কৰিম বুলি ভাবি আছোঁ। এইটো চাওক, বৰাটো কিমান ছফ্ট হৈছে। আপোনালোকে মোৰ ভিডিঅ'টো চালে তাৰ বাবে ধন্যবাদ। আপোনালোকে মোৰ যিসকলে মোৰ ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি থ'ব।